সকলোকে ৰাতিপুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে দেখা পাইছে আজি ৰাতিপুৱা টাইমত অকণমান চাইকেল চলাবলৈ চেষ্টা চলাইছোঁ। আপোনাক মই ধুনীয়া এটা পৰিৱেশ দেখাম, সেইটো কাৰণে চাই লওক, আগত চাওক আৰু লগতে ছাইডত চাওক। আমাৰ এইখন হৈছে টি বাগান, মানে চাহপাতৰ বাগান আছে এইখন। মই চাহপাতৰ বাগানৰ ছাইডে ছাইডে অকণমান চাইকেল লৈ ওলাই আহিছোঁ। খুব এটা ধুনীয়া পৰিৱেশ। এইবোৰ চাওক, পুখুৰী সৰু সুৰা, আগত ভালকৈ দেখাব পাৰিম আপোনাক বাগানখন। আৰু এইটো হৈছে আমাৰ মাহীৰ ঘৰটো, চাওক এইটো ৰেড কালাৰৰ টিং ঠক সেইটো আমাৰ মাহীৰ ঘৰ। এইফালেও যাব পাৰে টাউনলৈকে, য'ত মই যাই আছোঁ। চাওক এইখন বাগান আমাৰ, এইখন বাগান আছে। আৰু মই য'ত আছোঁ এতিয়া মই মাহীৰ ঘৰত আছোঁ, আৰু মোৰ ঘৰটো অলপ আগত যাব লাগে। মানে মোৰ ছেকেণ্ড হোম টাউন যিটো কৈ আছিলোঁ, মানে মোৰো ইয়াতে এটা ঘৰ আছে, বাট আমি নাথাকোঁ ইয়াতে। কিন্তু আমি ইয়াতে নাথাকোঁ, যিহেতু মই আপোনালোকক কৈছিলোঁ মোৰ ছেকেণ্ড হোম টাউনত আহিছোঁ মই বুলি। তাতে আমি নাথাকোঁ, কিন্তু আমাৰ মানুহ মানে ঘৰ চৰ আছে, তাতে ভাড়া থাকে মানুহবোৰ। সেইটো চাওক, এইফালে বাগানখন মই দেখা পাইছোঁ। সেইটো আগৰ মডেলৰ ঘৰ হয়, খুব ধুনীয়া, ভাল লাগিছে। আৰু সেইকাৰণে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে চাব পাৰে মই যিটো ৰাস্তাইদি আহি আছোঁ, এইটো হৈছে মোৰ ঘৰলৈ যোৱা ৰাস্তা। জেগাটো খুবেই শান্ত, মানে বেছি হুলস্থুলীয়া নহয়, খুব মানে সৰু জেগা, সেই ধুনীয়া জেগা। আৰু এইখন হৈছে কেন্দ্ৰীয় বিদ্যালয়, KB হয় এইখন। চিধা যদি চাই আপুনি দেখিছে। বাট মই আমাৰ ঘৰ ফালে এইটো চাইডে যাওঁ। সেইটো ফালে চিধা যাম মই। অকণমান KBখন আপোনাক দেখাওঁ, সেইখন কেন্দ্ৰীয় বিদ্যালয়। ভিতৰৰ ফালে আছে স্কুলখন, এতিয়া ক'ভিডৰ কাৰণে বন্ধ হৈ আছে। চাব পাৰে এইটো KB হয় এইখন। খুব ভাগৰ লাগিছে, বহুত দিনৰ মূৰত চলাইছোঁ চাইকেল।